বিশ্বনাথ কাৰ্বি লাইভলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গুৰুত্বপূৰ্ণ আৰু ডাঙৰ খবৰ লৈ আহিছোঁ আৰু নিতৌ এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰ পাবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি এই ভিডিঅ'টি একোটাকৈ লাইক কৰিবলৈ নাপাহৰিব। এতিয়াৰ পৰা আৰু আপুনি শাৰী পাতিব নালাগে এমপ্লয়মেণ্ট এক্সচেঞ্জত, কিয়নো চৰকাৰে দিলে এতিয়া বিশেষ সুবিধা। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰৰ লোৱা সিদ্ধান্তটো হ'ল যে এতিয়াৰ পৰা প্ৰাৰ্থীসকলে আৰু পঞ্জীয়নৰ বাবে এমপ্লয়মেণ্ট এক্সচেঞ্জত কাৰ্যালয়লৈ যাব নালাগে। বৃহস্পতিবাৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই এখন সংবাদমেল সম্বোধন কৰি কয় যে প্ৰাৰ্থীসকলৰ সুবিধাৰ বাবে চৰকাৰে অনলাইন পদ্ধতিৰে জৰিয়তে এমপ্লয়মেণ্ট এক্সচেঞ্জত পঞ্জীয়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। হিমন্ত নেতৃত্বাধীন কেবিনেটে আন কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তও লৈছিল, যিবোৰ কিবা বিশেষ কাৰণত বুধবাৰে উল্লেখ কৰিব পৰা নগ'ল বুলি কয় হাজৰিকাই। কেবিনেটে লোৱা আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ল যে চৰকাৰী ভূমিত থকা লোকসকলক প্ৰাকৃতিক দুৰ্যোগৰ সময়ত আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব বুলি, কিন্তু বনভূমি বেদখল কৰা লোকসকলে এতিয়াৰ পৰা বঞ্চিত হ'ব। পৰ্যটনৰ উদ্দেশ্যে চিপাঝাৰৰ ধলপুৰ মন্দিৰলৈ এতিয়া 180 বিঘা ভূমি প্ৰদান কৰাৰো সিদ্ধান্ত লৈছে কেবিনেটে। সকলো দোকান পোহাৰ বন্ধ কৰাৰ নিৰ্দেশ। ফোন কৰক এতিয়া ঘৰতে লওক শাক পাচলি, মাছ মাংস। প্ৰশাসনৰ নিৰ্দেশ। সকলো দোকান পোহাৰ বন্ধ ৰাখিব লাগিব এতিয়া। শোণিতপুৰ প্ৰশাসনে দিলে এই কঠোৰ নিৰ্দেশ। আজিৰে পৰা প্ৰযোজ্য হৈছে এই নিৰ্দেশ। সা সামগ্ৰী শাক পাচলিৰ বাবে প্ৰশাসনে দিছে এই নম্বৰ। বিশেষ নম্বৰত এতিয়া ফোন কৰিলে আপুনি পাব এতিয়া ঘৰতে শাক পাচলি, সা সামগ্ৰী। কোভিড সংক্ৰমণ বৃদ্ধি পোৱাত এই নিৰ্দেশ শোণিতপুৰ প্ৰশাসনৰ। নিয়ম নামানিলে এতিয়া লাঠি চাৰ্জ কৰিবলৈ বাধ্য হৈ পৰিব আৰক্ষীসকল। সাৱধান আজিৰ পৰা। বিয়লি 5 বজাৰ পিছত অনাই বনাই ঘূৰি থকা লোকৰ বিৰুদ্ধে এতিয়া কঠোৰ হ'ব আৰক্ষী। কামৰূপ জিলাৰ শেহতীয়া কোভিড পৰিস্থিতিক লৈ স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াবৰ্গ আৰু মহানগৰ জিলা প্ৰশাসনৰ সৈতে বুধবাৰে নিশা জৰুৰী পৰ্যালোচনা বৈঠকত মিলিত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। কামৰূপ মহানগৰ জিলাত পুনৰ দৈনিক কোভিড সংক্ৰমণৰ হাৰ বৃদ্ধিৰ আশংকা পৰিলক্ষিত হোৱাৰ পাছতে এই পৰ্যালোচনাত বহে স্বাস্থ্যমন্ত্ৰীগৰাকী। কামৰূপ সংক্ৰমণত প্ৰতিৰোধৰ বাবে আজিৰ পৰা প্ৰশাসন আৰক্ষীয়ে অধিক কঠোৰতাৰে কোভিড নিয়মাৱলী বলৱৎকৰণৰ ব্যৱস্থা ল'ব। মৰিগাঁও, গোৱালপাৰা আৰু কামৰূপ জিলাৰ পৰা মহানগৰ জিলালৈ থকা প্ৰৱেশ পথসমূহত আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা অধিক ফলপ্ৰসূ আৰু কঠোৰভাৱে বলৱৎ কৰাৰ নিৰ্দেশ প্ৰদান কৰে এতিয়া মহানগৰ আৰক্ষীক। জিলা প্ৰশাসন আৰু মহানগৰ আৰক্ষীয়ে বৃহস্পতিবাৰৰ পৰা বিয়লি 5 বজাৰ পিছত কোভিড নিয়ম ভংগকাৰীৰ বিৰুদ্ধে কঠোৰতা অৱলম্বন কৰিব। মহানগৰ 3খন আৰক্ষী জিলা এলেকাত প্ৰশাসন আৰক্ষীৰ যৌথ টাস্ক ফ'ৰ্চ মাস্ক নিপিন্ধা লোক, বিয়লি নিষেধাজ্ঞা ভংগ কৰি ৰাজপথত টহল দিয়া লোক তথা আইন ভংগকাৰীৰ বিৰুদ্ধে এতিয়া জোৰদাৰ অভিযান চলাব। NHM অসমৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত উপস্থিত থাকে স্বাস্থ্য বিভাগৰ প্ৰধান সচিব, আয়ুক্ত সচিব, সচিবেন, NHMৰ অভিযান সঞ্চালক, স্বাস্থ্য সেৱা সঞ্চালক, পৰিয়াল কল্যাণ চিকিৎসা শিক্ষা সঞ্চালক, মহানগৰ জিলাৰ উপায়ুক্ত, যুটীয়া আৰক্ষী অধীক্ষক, অতিৰিক্ত উপায়ুক্ত, জিলা স্বাস্থ্য বিভাগৰ বিষয়াসকল। অসমৰ প্ৰাক্তন মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লাভ কৰিলে বন্দৰ, জাহাজ, জল পৰিবহণ আৰু আয়ুষ মন্ত্ৰালয়ৰ দায়িত্ব। বুধবাৰে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লাভ কৰিছে বন্দৰ, জাহাজ, জল পৰিবহণ আৰু আয়ুষ মন্ত্ৰালয়ৰ দায়িত্ব। বহু প্ৰতীক্ষিত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় কেবিনেটৰ বুধবাৰে সম্প্ৰসাৰণ কৰা হয়। মোদীৰ সম্প্ৰসাৰিত মন্ত্ৰীসভাত কেইবাজনো পুৰণি নেতাই শপত লয়। ইফালে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ বাবে 12গৰাকীকৈ মন্ত্ৰীয়ে পদত্যাগ কৰে। পদত্যাগ কৰাৰ ভিতৰত আছিল স্বাস্থ্যমন্ত্ৰী ডক্টৰ বৰ্ষবৰ্ধন, শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল, শ্ৰম মন্ত্ৰীৰ লগতে আন কেইবাজনো গুৰুত্বপূৰ্ণ মন্ত্ৰী। সোণোৱালৰ উপৰি মোদীৰ সম্প্ৰসাৰিত মন্ত্ৰীসভাত স্থান পোৱা উত্তৰ পূবৰ আন মুখবোৰ হৈছে ত্ৰিপুৰা পশ্চিমৰ সাংসদ প্ৰতিমা ভৌমিক আৰু মণিপুৰৰ সাংসদ ৰাজকুমাৰ ৰঞ্জন সিং। ইয়াৰ উপৰি আছে কিৰেণ ৰিজিজু আৰু অসমৰ ৰামেশ্বৰ তেলী। উল্লেখ্য যে ৰামেশ্বৰ তেলীক পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ আৰু শ্ৰম আৰু নিযুক্তি মন্ত্ৰালয়ত ৰাজ্যিক মন্ত্ৰী হিচাপে দায়িত্ব প্ৰদান কৰিছে।
মোদী চৰকাৰে আপোনাকো 4000 টকা দিছে নেকি জানক ইয়াৰ প্ৰকৃত সত্য কি এটা হোৱাটছআপ বাৰ্তাত দাবী কৰা হৈছে যে ভাৰত চৰকাৰে কৰোনা কেয়াৰ ফাণ্ড আঁচনিৰ অধীনত সকলোকে এতিয়া 4000 টকাৰ সহায় আগবঢ়াইছে পিআইবি ফেক্ট চেকে দাবীটো ভুৱা বুলি অভিহিত কৰিছে কিয়নো ভাৰত চৰকাৰৰ দ্বাৰা এনে কোনো আঁচনি চলোৱা হোৱা নাই কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও আঁচনিৰ বিষয়ে এতিয়া ছ'চিয়েল মিডিয়াত উৰা বাতৰি প্ৰচাৰ হৈ আছে শেহতীয়াকৈ এটা বাৰ্তা ভাইৰেল হৈ আছে আৰু দাবী কৰা হৈছে যে কেন্দ্ৰীয় চৰকাৰে মহামাৰীৰ মাজত কৰোনাত ভুগি থকা লোকসকলক 4000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিছে বাৰ্তাটো হোৱাটছআপত দ্ৰুতগতিত ভাইৰেল হৈ আছিল যাৰ পিছত ইয়াৰ সত্যতা জানিবলৈ এতিয়া পিআইবিয়ে সত্যটো পৰীক্ষা কৰিছিল যেতিয়া ভাৰত চৰকাৰৰ অফিচিয়েল টুইটাৰ হেণ্ডেল পিআইবি ফেক্ট চেকে বাৰ্তাটো পৰীক্ষা কৰিছিল তেতিয়া ই সম্পূৰ্ণৰূপে ভুৱা বুলি পোৱা গৈছিল চৰকাৰৰ দ্বাৰা এনে কোনো আঁচনি চলোৱা হোৱা নাই পিআইবি টুইটত এটা হোৱাটছআপত বাৰ্তাত দাবী কৰা হৈছে যে ভাৰত চৰকাৰে কৰোনা কেয়াৰ ফাণ্ড আঁচনিৰ অধীনত সকলোকে 4000 টকাৰ সহায় আগবঢ়াইছে পিআইবি ফেক্ট চেকে দাবীটো ভুৱা বুলি অভিহিত কৰিছে কিয়নো ভাৰত চৰকাৰৰ দ্বাৰা এনে কোনো এতিয়া আঁচনি চলোৱা হোৱা নাই পিএম কিষাণ আঁচনিৰ দুৰ্নীতিৰ চিবিআই তদন্তৰ দাবী এজিপিৰ ভুৱা হিতাধিকাৰীৰ তালিকা ৰাজহুৱা কৰাৰ দাবী ৰাকেশ পালৰ কাৰ্যকালত হোৱা সকলো নিযুক্তিৰ তদন্ত এতিয়া ঘোষণাৰ দাবী অসম জাতীয় পৰিষদৰ ৰাজ্যৰ লাখ লাখ প্ৰকৃত কৃষকক বঞ্চিত কৰি ভুৱা কৃষকে সৰকাইছে পিএম কিষাণ আঁচনিৰ ধন হিতাধিকাৰী কৃষকৰ তালিকাত এতিয়া বিজেপি মিত্ৰজোঁটৰ নেতা পালি নেতাৰ অঙহী বঙহীৰো নাম থকাৰ অভিযোগ বিজেপি মিত্ৰজোঁটৰ নেতাৰ হস্তক্ষেপত বাছনি হৈছে এতিয়া পিএম কিষাণ আঁচনিৰ হিতাধিকাৰীৰ নাম এই অভিযোগ অসম জাতীয় পৰিষদৰ 2018 চনত ৰূপায়ণ কৰা এই আঁচনিত বিয়াগুম দুৰ্নীতি হোৱাৰ কথা ইতিমধ্যে স্বীকাৰ কৰিছে কৃষিমন্ত্ৰী অতুল বৰাই কিন্তু অজাপৰ দাবী দুৰ্নীতি চিবিআইৰ জৰিয়তে সঠিক তদন্ত কৰাৰ দাবী এজিপিৰ তদুপৰি দুৰ্নীতি সংঘটিত কৰা লোকৰ তালিকা এতিয়া হ'ব লাগিব ৰাজহুৱা পিএম কিষাণ আঁচনিক লৈ ৰাজ্য চৰকাৰে প্ৰতিবাৰে বিভ্ৰান্তিকৰ তথ্য প্ৰকাশ কৰাৰ অভিযোগ কৰে দলটোৱে সময়ে সময়ে কৃষি বিভাগে সলনি কৰিছে হিতাধিকাৰী আৰু ভুৱা কৃষকৰ তালিকা যাৰ বাবে দুৰ্নীতিৰ বিৰুদ্ধে এতিয়া শূন্য সহনশীলতাৰ স্থিতি লোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৃষিমন্ত্ৰী অতুল বৰাক জবাবদিহি কৰাৰ দাবী জনাইছে এতিয়া অজাপই ইপিনে একেখন সংবাদমেলত এপিএছচি তদন্তক লৈ এতিয়া সৰব হৈ উঠে দলটো ৰাকেশ পালৰ কাৰ্যকালৰ সকলো দুৰ্নীতিৰ তদন্তৰ দাবী জনাইছে এতিয়া দলটোৱে বন বিভাগৰ দায়িত্ব পাহাৰ অৰণ্যৰ সুৰক্ষা ৰাষ্ট্ৰীয় ঘাইপথত শিল বালিৰ ট্ৰাক ধৰা নহয় বন মহোৎসৱত মুখ্যমন্ত্ৰীৰ কঠোৰ সকিয়নি অসম আৰক্ষীৰ পাছত এইবাৰ বন বিভাগৰ বৃহত্তৰ সংস্কাৰ সাধনৰ পোষকতা কৰিছে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 72 সংখ্যক বন মহোৎসৱ উপলক্ষে বুধবাৰে নিজ সমষ্টিৰ চাংচাৰিস্থিত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইমছৰ চৌহদত আয়োজন কৰা এক ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত বন বিভাগৰ সংস্কাৰৰ কথা দোহাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ পৰিৱেশ তথা বন বিভাগৰ দায়িত্বত থকা মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই এক প্ৰকাৰ কঠোৰ সকিয়নি দি কয় এছামে পাহাৰ সংৰক্ষণ কৰে এছামে আকৌ ধ্বংস কৰে বন বিভাগৰ দায়িত্ব পাহাৰসমূহৰ লগতে বনজ সম্পদ ৰক্ষা কৰা ৰাষ্ট্ৰীয় ঘাইপথত শিল বালিৰ ট্ৰাক ধৰা কাম নহয় বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ কাম হ'ল ফৰেষ্ট এলেকাত থাকি গছ গছনিয়ে ভৰপূৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে বন্যপ্ৰাণী সুৰক্ষিত কৰি ৰখা শিল বালিৰ পাছত দৌৰি থাকিলে কি হ'ব গতিকে এতিয়াৰ পৰা ৰাজপথত নাথাকিব বন বিভাগৰ কোনো বিট অফিচ আৰু চেক গেট মূলত বন বিভাগক পাহাৰ ৰক্ষাৰ দায়িত্ব দিয়া হৈছে তদুপৰি মেঘালয় নাগালেণ্ডৰ শিল বালিৰ ট্ৰাক ধৰাৰ দায়িত্ব অসমৰ বন বিভাগৰ কাম নহয় বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে বেলেগ ৰাজ্যৰ শিল বালি ধৰিবলৈ তেওঁলোকক দৰমহা দিয়া নাই এতিয়াৰ পৰা বন কৰ্মীসকলৰ ঠিকনা হ'ব জংঘলত বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীক লক্ষ্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে গছ এডাল ৰোপণ কৰিলে বন মহোৎসৱ পতা নুবুজায় বন মহোৎসৱত গছ ৰুই মাৰি পেলোৱাতকৈ নুৰুৱাই ভাল আগতে ৰোপণ কৰা গছ পুলিবোৰ জীয়াই আছে নে নাই সেইটো ডাঙৰ কথা যোৱা 5 বছৰীয়া কাৰ্যকালত মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ দিনত বন মহোৎসৱ পাতি ৰোপণ কৰা প্ৰতিজোপা গছ পুলি কি পৰ্যায়ত আছে আমি জনাৰ প্ৰয়োজন আছে কিয়নো ড্ৰোন আৰু স্যাটেলাইটৰ সহায়ত বন বিভাগ এক প্ৰকাৰ গছ পুলিবোৰ হিচাপ কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বন বিভাগে যে গছ ৰুইছে এতিয়া সেইবোৰৰ প্ৰমাণ লাগে মুখ্যমন্ত্ৰীক